হাই ফ্ৰেণ্ডছ, আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালো। আমি আজি আলোচনা কৰিম অসম পুলিচত আহি থকা কেইটামান ৰিজনিংৰ ওপৰত। ঠিক আছে, হিডেন ফিগাৰ মানে কিছুমান ডায়াগ্ৰাম দিয়া থাকিব, কোনটোৰ লগত কোনটো মিল আছে এইটো ওলাব লাগে। ঠিক আছে, তো বলা পলম নকৰি আমি ক্লাছটো আৰম্ভ কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল, চোৱা ফাৰ্ষ্টত কি আছে, এখন ফিগাৰ দিছে। ইয়াতে এখন ফিগাৰ দিছে, এই ফিগাৰটো এই তলত চাৰিটা ফিগাৰ আছে, এই ফিগাৰৰ কোনটোৰ লগত মিল আছে। ঠিক আছে, এতিয়া চোৱা এনেকুৱা চেম টু চেম, চোৱা এনেকুৱা মানে এনেকুৱাকে বনাইছে, এনেকুৱাকে বনাই কেনে এতিয়া দেখা যায় এনেকুৱাকে বনাই কৈছে তলত এনেকুৱাকে আছে। এতিয়া এই চাৰিটা ডায়াগ্ৰামৰ ভিতৰত কোনটো তেনেকুৱাকে আছে? এইটোত আছে নেকি? চোৱা এইটো, চোৱা এইটো নাই, এতেও নাই, এতে চোৱা আছে না নাই? চোৱা এইখিনি ধুনীয়াকে আছে, আৰু লগত এনেকে আছে, এই চোৱা আছে, মিলিছে। এইটোতো নাই, 2 নম্বৰত নাই, এইটো চি নম্বৰত আছে। চি নম্বৰ কি হ'ব? শুদ্ধ উত্তৰ হ'ব। নেক্সট কুৱেশ্যন, 2 নম্বৰ ফিগাৰটো চোৱা। ইয়াতে কি কৈছে, এনেকুৱাকে এখন ফিগাৰ দিয়া আছে। ঠিক আছে, চোৱা এনেকুৱাকে দিছে, কি কৈছে এনেকুৱাকে দিছে, তাৰপিছত এনেকুৱাকে ক্ৰছ হৈ আছে, তাৰপিছত কি কৈছে এইখিনিৰ লগত এইখিনি মিলি আছে, এইখিনিৰ লগত এইখিনি মিলি আছে, এনেকে আছে। এতিয়া চোৱা এই ফিগাৰটোত কি আছে, এনেকে আছে, এনেকে আছে, এনেকে আছে, এনেকে আছে, এনেকে আছে, এনেকে এনেকে, মানে এনেকুৱাকে হৈ আছে না নাই? এনেকে আছে, এনেকে চোৱা এনেকুৱাকে হৈ আছে না নাই? এনেকুৱাকে। আৰু এইকেইটাত আছে নেকি? নাই। চোৱা ইয়াতে নাই, এইখিনি মিলি থকা নাই, ইয়াতেতো আৰু নাই, ইয়াতে ডিষ্টেন্স আছে, ইয়াতে আছে, ইয়াতেতো আৰু নাই। চোৱা এই মাজৰখিনি ঠিকে আছে, কিন্তু দুটা চাইডত নাই, যে এইখিনি মানে গেপছ হৈ আছে। ঠিক আছে, তো কোনটোত মিলি আছিল? আমাৰ অপশ্যন নম্বৰ 8 মিলি আছে। ঠিক আছে, এনেকুৱাকে এনেকুৱাকে আছিল, স্যাৰ এনেকুৱাকে আছিল, এইটো নাই। আমাৰ অপশ্যন নম্বৰ 8 টো হ'ব কাৰেক্ট। কেনেকৈ চোৱা, যিটো ডায়াগ্ৰাম দিয়া আছে, এই ডায়াগ্ৰামটো কোনটো চিত্ৰ মানে ডায়াগ্ৰামৰ ভিতৰত মানে সোমাই আছে, এইটো ওলাব লাগে। ঠিক আছে, কোনটোত সোমাই আছে? এই নম্বৰটোত সোমাই আছে। নেক্সট কুৱেশ্যন চোৱা। ইয়াতে এখন ডায়াগ্ৰাম দিয়া আছে। ঠিক আছে, এনেকুৱাকে বনাইছে, এনেকুৱাকে দি এইটো চাইড এনেকুৱাকে আছে, তাৰপিছত এনেকে আছে, এনেকুৱাই ধৰি লোৱা আছে। ঠিক আছে, এতিয়া চোৱা এনেকুৱা ডায়াগ্ৰাম পাবা নেকি? এইটো ডায়াগ্ৰাম যেনেকুৱা আছে ইয়াৰ ভিতৰত আছে নেকি? নাই। ইয়াতে পাব পাৰা। চোৱা এইখিনি ধৰি লোৱা, এইখিনি ধৰি লোৱা, এইখিনি ধৰি লোৱা, ধৰি ললা, তাত কি হৈছে এনেকে ধৰি ললা, এইখিনি ধৰি ললা, এনেকুৱাকে পালা না নাই? চোৱা ধুনীয়াকে আছে না নাই? তোমাৰ অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট। আৰু বাকীকেইটাত পাবা নেকি? নোপোৱা। চোৱা এইটো 2 নম্বৰত পালা হয়, কিন্তু ইফালে যদি এটা দাগ থাকিলা হয়, ইয়াতে নাই। ঠিক আছে, তো কি কৰিবা, যিটো আমাক ডায়াগ্ৰাম দিয়া থাকিব, এই ডায়াগ্ৰামটো কোনটো ডায়াগ্ৰামৰ লগত মিলে বা কোনটো ডায়াগ্ৰামৰ ভিতৰত সোমাই আছে, লুকাই আছে, এইটো আমি ওলাব লাগে। ঠিক আছে, তো এইটোত পালো আমি বিচাৰি এনেকুৱা ডায়াগ্ৰাম চালো যে হয় ইয়াতে আছে, তো এইটো আমাৰ কাৰেক্ট। নেক্সট 4 নম্বৰ কুৱেশ্যন। ইয়াতে কি কৈছে, চোৱা এনেকুৱাকে জেডৰ নিচিনাকে এখন ডায়াগ্ৰাম দি আছে, জেডৰ নিচিনাকে। ঠিক আছে, জেডৰ নিচিনাকে ডায়াগ্ৰাম দি আছে, এই ডায়াগ্ৰামটো এনেকুৱাকে জেডৰ নিচিনাকে এখন ডায়াগ্ৰাম দিয়া আছে। এই জেডৰ নিচিনা যে ডায়াগ্ৰাম আছে, এইটো কোনটোত আছে? ঠিক আছে, ইফালে কিন্তু বাঢ়ি যোৱা নাই। চোৱা এনেকুৱাকে কিন্তু বাঢ়ি অহা নাই, আহিছে নেকি? নাই অহা। আৰু ইফালে কি বাঢ়ি গৈছে নেকি? নাই। চোৱা তো ডায়াগ্ৰামখন এনেকুৱাকে আছে, জেডৰ নিচিনা হৈ আছে। এতিয়া চোৱা কোনটো জেডৰ নিচিনা, কোনটো ডায়াগ্ৰামৰ ভিতৰত তেনেকুৱা জেডৰ নিচিনা পাবা? এইটোত পাবা নেকি? চোৱা নাই, কাৰণ ইফালে বাঢ়ি আহিছে, তো এইটো নহ'ব। ইয়াতেও নাই, ইয়াতে চোৱা, ইয়াতে পাবা নেকি? ইয়াতে পাবা নেকি? চোৱা নাই, ইয়াতেও নাই, জেডটো নাই, ইয়াতে চোৱা ধুনীয়াকে আছে, আছে না নাই? ক'ত পাবা? এই চোৱা এইখিনি ললা, এইখিনি মানে তলফালে আহিল আৰু এনেকে আহিল, এই চোৱা পালা না নাই? এইখিনি এনেকে 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 আছে, এইটো এনেকে 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 আছে। ঠিক আছে, আমাৰ অপশ্যন নম্বৰ ডি হৈ যাব শুদ্ধ। নেক্সট কুৱেশ্যন চোৱা। ইয়াতে কি হৈছে, এনেকুৱাকে এখন ফিগাৰ বনাই দিয়া আছে। ঠিক আছে, ডায়াগ্ৰাম দিয়া আছে,
এই ডায়াগ্ৰামটো কোনটো ডায়াগ্ৰামৰ ভিতৰত সোমাই আছে ইয়াতে আছে জানো নাই দেখাতে গম পাই ইয়াতে নাই ইয়াতে এনেকুৱাকে আছে নেকি নাই এর নিচিনা এতে কিবা দিলে এ হলা কয় এর নিচিনা কিন্তু এ নাই ইয়াতে মেবি আছে সো ডাইরেক্ট এটা দেখা পাই আছে ইয়াতে এ দেখা পাই আছে সো এই নিচিনা হৈ আছে এখানে ভিতৰত আছে না নাই ভিতৰত সো ইটো বাহিৰৰ অংশ আৰু ইটো দুটা কিবা হৈ আছে না নাই এর নিচিনা তোমার অপশন নম্বর কি হবে ডি শুদ্ধ হয়ে যাবে ঠিক আছে নেক্সট কোশ্চেন সো নেক্সট কোশ্চেন এটা কি হইছে সা এনেকুৱা এখন ডায়াগ্ৰাম দি আছে এনেকুৱা এখন ডায়াগ্ৰাম দি আছে এই ডায়াগ্ৰামটো কোনটো ডায়াগ্ৰামৰ লগত মিলে সো ইয়াতে মিলিব নেকি সো এনেকে দি আছে এখিনি পালো ওপৰৰ ফালে এখিনিও পালো এইখিনি পালো কিন্তু আমি ওপৰৰ ফালে দি আছে কিন্তু এটো তল ফালে দি আছে তো ইটো নহয় এটা সো এনেকে দি আছে তাৰ পিছত ইটো নহব এটা সো এনেকে দি আছে আৰু ওপৰৰ ফালে উঠি গৈছে আৰু এনেকে দি আছে এইটো এৰ লগত মিল আছে নাই সো আমি যে এটো ডায়াগ্ৰাম দিছে ফাৰ্স্টত কি দিছে এইখিনি দিছে তাৰপিছত এনেকে দিছে তাৰপিছত ওপৰৰ ফালে উঠিছে তাৰপিছত এনেকৈ গৈছে তাৰপিছত এনেকৈ গৈছে ইয়াতে পালো না নাই বিচাৰি পালো তো ইটো হ'ব আমাৰ শুদ্ধ একদম ইজি মানে কি ব্ৰেইন খটাই খালি চাব লাগিব যে কোনটো ভিতৰত সোমাই আছে কোৱেশ্চনটো মানে ডায়াগ্ৰামটো হিতে বিচাৰি ওলাব লাগে ঠিক আছে হিডেন ফিগাৰ নেক্সট কোৱেশ্চন 8 নম্বৰ কোৱেশ্চন চোৱা 8 নম্বৰ কোৱেশ্চনত কি হৈছে এতে এখন এনেকুৱাকে ফিগাৰ দি আছে ফিগাৰখন কোনটো ফিগাৰৰ লগত মিলে বাকি তিনিটা চোৱা এনেকুৱা ফিগাৰ নাই ইয়াতে চোৱা সেম অলপ মিল থকা ইয়াতে এখন ফিগাৰ পাবলে নাই এনেকে লোৱা এই ধৰিলো এনেকে ললা এখন ফিগাৰ পালা নাই ধৰিলো এইখিনি এনেকে ললা এইখিনি ললা এইখিনি ভিতৰত এখন এনেকুৱা ফিগাৰ পাবা নাই ঠিক আছে তো এইখন ফিগাৰ আছে এ নম্বৰত ঠিক আছে কেনেকৈ চাবা এনেকে ললা এনেকে চোৱা পালা নহলে এনেকে এখন ললা এনেকে পাবা নাই পাবা ঠিক আছে তো এইটো হ'ব শুদ্ধ নেক্সট কোৱেশ্চন 9 নম্বৰ কোৱেশ্চনত চোৱা এনেকুৱা এখন এনৰ নিচিনা দি আছে জানো এতে চোৱা এনৰ নিচিনা দি আছে এনেকুৱাকে এনেকে দি আছে তো এই ডায়াগ্ৰামত পাবা নেকি এনেকুৱা এন নাই এখনত নাই ইয়াতে চোৱা নাই ইয়াতে ধুনীয়াকে দি আছে চোৱা এইখিনিৰ পৰা লোৱা ধৰিলো এইখিনিৰ পৰা ললা এইখিনি ললা আহিল তাৰপিছত ইয়াৰ পৰা চোৱা জইন এইখিনি বাদ দিয়া ইয়াৰ পৰা লোৱা ইয়াৰ পৰা ধুনীয়াকে পাবা চোৱা ওপৰৰ ফালে একদম কোণালৈকে যোৱা কোণালৈকে গ'লে পালা তাৰপিছত ইয়াৰ পৰা তল ফালে নামি আহিলা তল ফালে নামি ধুনীয়াকে তল ফালে নামি আহিলা তাৰপিছত এনেকৈ গ'লা পাই যাবনে নাই ইয়াতে এখন পাবনে নাই এন তো এইটো এখন এন পোৱা যাব ঠিক আছে এনৰ নিচিনা চোৱা এইখিনি বাদ দিম আৰু ইফালে এইখিনি বাদ দিম এই দুটা বাদ দি আমি এন পাই যাম ঠিক আছে এইটা লাষ্ট বাদ দি দিম এইখিনি বাদ দি দিম তাৰপিছত তলৰ এইটা লাষ্ট আৰু এইখিনি বাদ দি দিম ঠিক আছে বাদ দিয়াৰ লগে লগে এনেকুৱা এখন তো আমাৰ ডি নম্বৰটো হ'ব শুদ্ধ নেক্সট কোৱেশ্চন 10 নম্বৰ কোৱেশ্চন 11 নম্বৰ কোৱেশ্চন চোৱা 11 নম্বৰ কোৱেশ্চনত কি হৈছে এনেকুৱা এখন ডায়াগ্ৰাম দিয়া আছে এনেকুৱাকে দিয়া আছে আৰু এনেকুৱা তলফালে নামি আহিছে ঠিক আছে এনেকুৱাকে এখন ডায়াগ্ৰাম দিয়া আছে এই ডায়াগ্ৰামখন কোনটো ডায়াগ্ৰামৰ লগত মিল আছে বা কোনটো ডায়াগ্ৰামৰ ভিতৰত সোমাই আছে চাব লাগে ঠিক আছে এতিয়া চোৱা এনেকে যদি লও এইখিনি তো মিলিলে এইখিনিও মিলিলে কিন্তু এইখিনি নিমিলিলে চোৱা মিলে জানো নাই এইখিনি এনেকে আছে তাৰপিছত এইখিনি বাদ আহিছে এনেকে আহিছে নাই মিলা এটা চোৱা এইখন ডায়াগ্ৰাম ললো ইয়াতে আৰু ফেলে গৈছে আহিছে না নাই আৰু এইটোতো ডায়াগ্ৰাম আছে চোৱা ধুনীয়াকে মিলি গৈছে নাই সেম টু সেম হৈছে না ডায়াগ্ৰামৰ লগত তো ঠিক আছে তো বি নম্বৰ হ'ব শুদ্ধ তো আজি একেটাই বাকি আৰু 10-15টা মান লৈ আহিম আমি এনেকুৱা ৰিজনিং হিডেন ডায়াগ্ৰামৰ ওপৰত যদি এই ভিডিঅ'টো যদি অলপো মানে ভাল লাগি থাকে যদি ইম্পৰ্টেন্ট বুলি মনত হয় প্লিজ লাইক এটা কৰি সাবস্ক্ৰাইব কৰি দিব চেনেলটো ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং